আৰম্ভ কৰিছোঁ। চ' গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ পাহাৰৰ ওপৰত এখন পুখুৰী, ভাবক না কেনেকুৱা জাগা হ'ব। একদম ধামাকা হ'ব আজি, ধামাকা। আহক আমাৰ পিছে পিছে। আজি গাইজ বেছি নবকো, মাত্ৰ আপোনালোকে ভিউ চাওক। কাৰণ কি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, একদম মেইন পইণ্টত যাই কেনে আপোনালোকক তাৰে লোকেশ্যন দেখাম। তো গাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ভাল লগা নাই ডিছলাইক মাৰি দিব গাইজ। ওপৰ ৰাস্তাটো আগতে এই ৰাস্তা নাছিল। ফাইনেলি আহি পালোঁ। মানে ভিডিঅ'টো বহুত বেছি দীঘল হ'বৰ কাৰণে মানে ৰাস্তাতে কৰা নাই। তো আহি এতিয়া পাম আৰু বেছি দূৰ নাই। তো চাওঁ আৰু পাহাৰৰ ওপৰত যিহেতু বহুত ডাঙৰ এখন পুখুৰী আছে, সেই পাহাৰৰ ওপৰত তো গাইজ বলক। মানে বহুত বেছি ওপৰত। গাড়ীখনো আমাৰ পুৰণা, এতিয়া আমি ঠিলাব লগা হৈছে গাইজ। যাম, ফাইনেলি যাম বুলি কৈছোঁ তো যামে। চায়াত ৰখা ইয়াতে, তাতে বোলা চায়াত। ফাইনেলি আমি আহি পালোঁ, ইয়াতে গাড়ী থলোঁ। এতিয়া যাম খোজকাঢ়ি ওপৰত। তো চাওঁ, একদম ধামাকা হ'ব গাইছ, ধামাকা। আগতে পানী চানী খাই লওঁ ন। ঠাণ্ডা আছে নেকি? এণ্ট্ৰি। অ' ভাই ইমান ওপৰত। চ' আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ, মানে বহুত ওপৰলৈকে। ইফালে আৰু গাড়ী নিব নোৱাৰি, গতিকে যাই আছোঁ। অ' ভাই ভিউ চাক পিছফালে। ৰ'ব বেক কেমেৰা দেখাই আছোঁ। চ' গৈ আছোঁ। 127টা 115টা এনেকুৱা চিৰি আছে। অ' ভাই 127টা চিৰি গাইজ, ভাবি লওক না কিমান ওপৰত হ'ব। তাৰে ওপৰত আছে পুখুৰী। কেনাই ফিলিংছ। একবাৰ তলফালে চাই লওক গাইজ, কিমান তলত। চ' পাক্কা ৰাস্তা মোটামুটি শেষ। এতিয়া যাম আমি চিৰিত। অ' গড, हालत ही खराब हो गया रे बाबा। हाँ मैं गणवा लगवा नगो न
start. Woo! 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 Can I? মানে বহুত ওপৰত গাইছ হালত খারাপ রে বাবা back. Everybody living better, I still remember times when I'm broke down. Tried it on this come up, I gotta get a bag for the fam now. But I got nobody to lean on, got a cold heart in a cold world. Ever since you left, I don't know what's next, I ain't found closure. I keep a knife in my chest just to cut holes off, I don't know 'em. Leaving a bitch in the past, I gotta go now, it's over. Left me out here grieving. Shit don't add up, baby, I'ma get even. It's a cold world, baby, and I'm just getting heated. So I'm the only one I ever really needed. I gotta find a way out of this fucking position. I stay with a gang and don't stress by no bitches. I took all my pain and I put it in records. They turn up the speaker, I turn it to riches. When I'm alone, the past come at behind me, so I feel like turning that boy into a casket. When I'm off whiskey, I feel like myself and I'll turn that bitch so, cause it really don't matter. I got my mind on my money, paranoid, they all look at me funny. Stressed out, so my liver stay muddy. Pipe down, you won't take nothing from me. I don't need nobody to love me, I don't never put nobody above me. Did the time, can't say that I'm lucky. Shit done changed, bitch, stay away from me. I got nobody to lean on, got a cold heart in a cold world. Ever since you left, I don't know what's next, I ain't found closure. I keep a knife in নিশ্চয় ওরে মাইলা বেটা কিমান ওপৰত আছে এনেকৈ অতিক্ৰম কৰিলো 127টা চিৰি এতিয়া অলপ হাত মুখ ধুই লওঁ এতিয়া ওপৰত যাম এইখনে হ'ল মন্দিৰ এইখনে হ'ল মন্দিৰ সো ফাইনালি আমাৰ ইয়াতে সেৱা ললোঁ এতিয়া আপোনালোকক কৈছিলোঁ যে এখন পুখুৰী আছে পাহাৰৰ ওপৰত সো আপোনালোকক এতিয়া পুখুৰীটো দেখুৱাও তো এইফালে চাওক এইখনে হ'ল সেইখন পুখুৰী যোনখনৰ কথা মই কৈ আছিলোঁ তুমিয়ে কৈছিলা নেকি অঁ মানে আচলতে দাদাই কৈছিল মোক বহুত দিন আগতে আহিম বুলি কিন্তু আজি ফাইনেলি দাদাৰ লগত আহিলোঁ তো এইখনে হ'ল পুখুৰী একদম মানে পাহাৰৰ বহুত ওপৰত আছে আৰু পাহাৰৰ পৰা আপোনালোকক কিছুমান ভিউ দেখাই আছোঁ এইফালে চাওক চ' চাওক আমি পাহাৰৰ বহুত ওপৰত আছোঁ আৰু পাহাৰৰ ওপৰৰ পৰা তলত চাওক ৱাও চ' সঁচাকৈ মানে তলত আমাৰ যিমানখিনি ভাগৰ লাগিছিল ইয়াতে ওপৰত আহি একদম মানে সেইটো অনুভৱেই নোহোৱা হৈ গৈছে একদম মানে মজা আৰু একদম ধামাকা হয় না কম আৰু এতিয়া ভাষা নাই আৰু এতিয়া নতুন কৰি এইটো যিটো আমাৰ মইনা পুখুৰী যিটো মেইন মন্দিৰ আছে সেই মন্দিৰটোৰ কাৰ্যটো চলি আছে অহা মানে কি শিৱৰাত্ৰিৰ দিনাখন কিবা এটা প্ৰগ্ৰাম আছে কিন্তু মই এতিয়া পুৰোহিতক সুধিলোঁ কিন্তু সিহঁতে মানে সবিশেষ মানে কি ক'ব পৰা নাই তো নেক্সট আৰু মই অহা সপ্তাহৰ ভিতৰত মাজতে আহিম আৰু এবাৰ সুধিবলৈ তো ধামাকা চ' গাইজ বহুত বেছি ভাল লাগিল এইখিনি ঠাইত আহি
আৰু দুখ লগা কথা আছিল, ইয়াতে মই পানী খাই এখন দোকানতে পানী চানী খাই মই পাৰ্চটো ইয়াতে থৈ দিছিলোঁ। থৈ ধুনীয়াকৈ মই দাদাৰ লগত গুচি গ'লোঁ। মোটামুটি ইয়াৰে পৰা আপোনাৰ 3.5 কিলোমিটাৰমান হ'ব। বহুত তলত গুচি গৈছিলোঁ, আপোনালোকক দেখাইছিলোঁ ভিউটো ওপৰৰ পৰা কিমান তলত। তো ইমান তলত নামি গৈছিলোঁ, নামি যাই পেলাই মই ফটকৈ মনত পৰিল মই পাৰ্চটো লোৱা নাই। পাৰ্চটো ইয়াতে থৈ গৈছিলোঁ, গতিকে তাৰ পৰা মানে মানুহ এঘৰৰ তাত সোমাইছিলোঁ, সোমাই পেলাই চাইকেল এখন দি দিছে, আপোনালোকে দেখা পাইছে। তো চাইকেলখন ল'লোঁ, লৈ পেলাই ইয়াতেলৈকে আহি চাওঁ যে পাৰ্চটো একদম যেনেকৈ থৈছিলোঁ জেগাত ছেম তেনেকৈ আছে। তো থেংক ইউ ছ' মাছ গড। চ' ফাইনেলি ওপৰৰ পৰা তলত নামি আহিলোঁ আৰু এখন চাইকেল, সঁচাকৈ এওঁলোকক বহুত বেছি ধন্যবাদ দিব লাগিব যে অচিনাকি মানুহ এজন হৈ মই তেওঁলোকে বিশ্বাস কৰি চাইকেলখন দি দিলে। থেংক ইউ। চ' গাইজ, এওঁলোকৰ পৰাই চাইকেলখন লৈ গৈছিলোঁ। এওঁৱে দিছিল চাইকেলখন। পোৱাৰ পিছত মানে মই এজন অচিনাকি মানুহ হৈও যে এইখিনি বিশ্বাস কৰি চাইকেলখন দি দিছে যে যা বস্তুটো আজি লৈ আহ। তো তেখেতক বহুত বেছি ধন্যবাদ থাকিল। তো কি ক'ম আৰু আজি নকওঁ আৰু।